ইহুদী আৰু ইছলামসকলৰ মাজত ইমান সংঘাত কিয়? প্ৰায় ৬০ বিঘা মাটিৰ বাবেই ইমান সংঘাত নেকি? এই ৬০ বিঘা মাটিতে আছে ইহুদীসকলৰ পবিত্ৰ টেম্পুল মাউণ্ট বা হাৰ হাবাই। আকৌ একেখিনি ঠাইতে আছে মুছলমানসকলৰ বাবে আল আকছা বা হাৰাম উল শ্বৰীফ। কি মহত্ব এই ঠাইৰ? ইহুদীসকলৰ মতে ঈশ্বৰে এই ঠাইতেই এটি শিলাখণ্ডৰ পৰা বৰ্তমানৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল। এই টেম্পুল মাউণ্টতেই ঈশ্বৰে পৃথিৱীৰ প্ৰথম মানৱ আদমৰ সৃষ্টি কৰা বুলি ইহুদীসকলে দাবী কৰে। আন এক তথ্য অনুসৰি তেওঁলোকৰ আদিপুৰুষ আব্ৰাহামে নিজ পুত্ৰ ইছাকক বলি দিবলৈ এই পাহাৰতেই আনিছিল। এই পাহাৰতে আছে ইহুদীসকলৰ উপাসনাৰ ঐতিহাসিক স্থল চলমন টেম্পল আৰু ছেকেণ্ড টেম্পল। মুছলমানসকলৰ বাবে কি আছে এই অঞ্চলত? আল আকছা অৰ্থাৎ সুদূৰ মছজিদ। হজৰত মুহাম্মদে ঈশ্বৰৰ আশীৰ্বাদত এই আল আকছা মছজিদলৈ আহি প্ৰাৰ্থনা কৰা বুলি উল্লেখ আছে। কোৱা হয় তেওঁ পূৰ্বৰ মহাপুৰুষ মুছা আলাইহিছ সালাম, ঈছা আলাইহিছ সালাম আৰু ইব্ৰাহিমৰ লগত প্ৰাৰ্থনা কৰে। ইয়াৰ লগতে ইয়াতে থকা ডম অফ ৰক নামৰ শিলাখণ্ডত ভৰি দিয়ে তেওঁ স্বৰ্গলৈ গতি কৰা বুলি দাবী কৰে। সেয়ে এই অঞ্চলটোৰ অধিকাৰৰ বাবে দুয়োটা ধৰ্মৰ মাজত সংঘাত তীব্ৰতৰ।